মৰমৰ ছাত্ৰ-ছাত্ৰী তথা বন্ধু-বান্ধৱীসকল সকলোকে জেনিট সাকসেছ অজিত ডিজিটেল পাঠশালালৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ সৈতে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ চতুৰ্থ শ্ৰেণীৰ গণিতৰ পাঠ্যপুথিৰ প্ৰথম পাঠ আকৃতি আৰু নক্সা। এই ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকৰ সৈতে ঘনক, আয়তীয় ঘনক, গোলক, শংকু, চুঙা আদি বিভিন্ন আকৃতিৰ বস্তুসমূহৰ বিষয়ে আলোচনা কৰিম। তেতিয়াহ'লে ছাত্ৰ-ছাত্ৰীসকল তোমালোক সাজু হোৱা আৰু আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। তোমালোকে তোমালোকৰ চাৰিওফালে বিভিন্ন ধৰণৰ বস্তু দেখিবলৈ পোৱা, কিন্তু সকলোবোৰ বস্তুৰ আকৃতি একে জানো? নিশ্চয় নহয়। তোমালোকে দেখিবলৈ পোৱা কেইটামান বিশেষ আকৃতিৰ বিষয়ে আজি আমি আলোচনা কৰিম। আৰু আমি আলোচনা কৰিবলৈ ওলোৱা প্ৰথম আকৃতিটোৱেই হৈছে ঘনক। তোমালোকে এই বস্তুকেইটা চোৱাচোন। এইটো কি বাৰু? এইটো এটা লুডু গুটি নহয়নে? তোমালোকে নিশ্চয় লুডু খেলা। ঠিক তেনেদৰে এইটো হৈছে এটা ৰুবিকৰ ঘনক। ইয়াক আমি ৰুবিকৰ ঘনক বুলি কওঁ। আৰু এইটো এটা খেলা বস্তুৱেই হয়। তোমালোকৰ বহুতে হয়তো এই বস্তুটো খেলিছা। আৰু এনেকুৱা ধৰণৰ আকৃতিৰ বস্তুসমূহকে আমি ঘনক বুলি কওঁ। এতিয়া আহচোন ছাত্ৰ-ছাত্ৰীসকল, আমি এই ঘনকৰ বিষয়ে অলপ ভালদৰে আজি জানি লওঁ। তোমালোকে এই ঘনক আকৃতিৰ বস্তুটো চোৱাচোন। এইটোক ৰুবিকৰ ঘনক বুলি কোৱা হয়। এই ৰুবিকৰ ঘনকটোত কেইটা চুক আছে আমি হিচাপ কৰি চাওঁ আহা। এটা চাবাচোন বাৰু। এটা, দুটা, তিনিটা, চাৰিটা, এইটো চাৰিটা, আৰু এইটো পাঁচটা, ছয়টা, সাতটা, আৰু এইটো হ'ল আঠটা। অৰ্থাৎ ঘনকটোত কেইটা চুক পালোঁ আমি? 8টা চুক পালোঁ। এইবাৰ আমি তল হিচাপ কৰি চাওঁ আহা। এই তল চাবা, এয়া এখন, তাৰপিছত এইটো দুখন, তিনিখন, এই চাৰিখন, পাঁচখন, আৰু এই তলৰ ফালে থকা এইখন 6খন। অৰ্থাৎ ঘনকটোত কেইখন তল থাকিলে? আমাৰ 6খন তল থাকিলে। এইবাৰ আমি কাষ কেইটা চাওঁ আহা। এই চাবা, হিচাপ কৰি দিম আমি কাষকেইটা। তোমালোকে ভালদৰে চাই যাবা। এটা, দুটা, তিনিটা, চাৰিটা, তাৰপিছত ওলোটাই দিয়া তুমি এই 5টা, 6টা, 7টা, 8টা, এই 9টা, 10টা, আৰু ওলোটাই দিয়া এই 11টা আৰু 12টা। এই দুটা কাষ আমি সিফালৰ তলকেইখন আমি হিচাপ কৰিছিলোঁ। গতিকে টোটেল কাষ কিমান পালোঁ? 12টা। গতিকে আমি ক'ব পাৰোঁ যে ঘনক আকৃতিৰ বস্তু এটাৰ চুক 8টা, কাষ 12টা আৰু তল 6খন। তোমালোকে এইবাৰ এই ঘনকৰ ছবিটোলৈ লক্ষ্য কৰা। আৰু এই ঘনকৰ ছবিটোক মই তোমালোকক ঘনকটোৰ চুক কেইটা দেখুৱাইছোঁ, তোমালোকে চাই যাবা। এইটো হৈছে 1 নম্বৰ চুক, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, 6 নম্বৰ, 7 নম্বৰ, আৰু এইটো 8 নম্বৰ চুক। অৰ্থাৎ ঘনকৰ চুক 8টা। এইবাৰ তোমালোকে এই ঘনকটোৰ তলকেইখন লক্ষ্য কৰাচোন। তলকেইখন সমতল হোৱাৰ উপৰিও তোমালোকে যদি ভালদৰে লক্ষ্য কৰা, দেখিবা যে তলকেইখন বৰ্গাকৃতিৰো হয়। ধৰা হ'ল তোমালোকক এই তলখন দেখুৱাই দিছোঁ। তলখন 4টা বাহুৱে আগুৰি আছে। এডাল প্ৰথম বাহু, এডাল 2 নম্বৰ বাহু, এডাল 3 নম্বৰ, আৰু এডাল হৈছে 4 নম্বৰ বাহু। এই চাৰিওডাল বাহু সমান জোখৰ হয়। এতিয়া যদি আমি এই তলখন কাটি লৈ আহোঁ, দেখিবলৈ এনেকুৱা এটা আকৃতি পাম। আৰু এই আকৃতিটো এটা যে বৰ্গ, সেই কথা তোমালোকে নিশ্চয় জানা। আৰু বৰ্গ এটাৰ আটাইবোৰ বাহু সমান জোখৰ হয়, সেই কথাটো তোমালোকে পাই আহিছা। গতিকে আমি ক'ব পাৰোঁ যে ঘনকৰ তলকেইখন বৰ্গাকৃতিৰ। গতিকে ঘনক এটাৰ ক্ষেত্ৰত মনত ৰাখিবলগীয়া কথাকেইটা হ'ল: ঘনক এটাৰ চুক 8টা, কাষ 12টা, তল 6খন, আৰু ঘনক এটাৰ আটাইকেইখন তল বৰ্গাকৃতিৰ। এতিয়া তোমালোকক ঘনক এটা কিদৰে অংকন কৰিব পাৰি দেখুৱাই দিওঁ আহা। যিহেতু ঘনক এটাৰ তল বৰ্গাকৃতিৰ, সেইবাবে বৰ্গ এটা অংকন কৰিবলৈ যাওঁতে প্ৰথমতে আমি এটা বৰ্গ অংকন কৰি ল'ম। আৰু বৰ্গটো অংকন কৰাৰ পিছত আমি দ্বিতীয় আৰু এটা বৰ্গ অংকন কৰিম। আৰু এনেদৰে অংকন কৰিম যাতে দ্বিতীয় বৰ্গটোৰ আধা অংশ প্ৰথম বৰ্গটোৰ আধাত সোমাই থাকে আৰু বাকীখিনি বাহিৰত থাকে। আৰু এনেদৰে এই বৰ্গটো অংকন কৰাৰ পিছত আমি 4টা পইণ্ট, এটা, তাৰপিছত এইটো 2টা,
এইটো হ'ল 3টা আৰু এইটো 4টা আৰু এই 4টা পইণ্ট সংযোগ কৰি দিয়াৰ পিছত আমি যিটো আকৃতি পাম সেইটোৱে হ'ব ঘনক তোমালোকেও এনেদৰে এটা ঘনক আঁকিবৰ বাবে চেষ্টা কৰিবাচোন এইবাৰ আমি আলোচনা কৰিবলৈ ওলোৱা আকৃতিটো হৈছে আয়তীয় ঘনক তোমালোকে এই ছবিবোৰ চোৱাচোন এইটো হৈছে এটা জুইশলাৰ বাকচ এইখন এখন কিতাপৰ ছবি আৰু এনেকুৱা ধৰণৰ আকৃতিবোৰে হৈছে আয়তীয় ঘনক এবাৰ আমি এই আয়তীয় ঘনকৰ বিশেষত্ববোৰ জানি লওঁ আহা তোমালোকে এই জুইশলাৰ বাকচটো চোৱাচোন এই জুইশলাৰ বাকচটোত আমি প্ৰথমতে কেইটা চুক আছে হিচাপ কৰি চাওঁ আহা 1 2 3টা 4টা আমি ইফালে 4টা পালো এবাৰ চাবা আকৌ এই 5টা 6টা 7টা 8টা অৰ্থাৎ আমি জুইশলাৰ বাকচটোত 8টা চুক পালো এবাৰ কাষ কেইটা আছে চাবা আহা কাষ চাবা 1 2 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা 11টা 12টা কাষ 12টা পালো এবাৰ আমি তল কেইখন চাবা আহা এ চাবা 1 নম্বৰ তল এখন দুখন 3খন 4খন 5খন 6খন গতিকে আমি তল পালো 6খন অৰ্থাৎ আটাইকেইখন তলে কি হ'ব তোমাৰ সমতল হ'ব সমান যেহেতু তলকেইখন সেইকাৰণে এইখন সমতল আমি দেখিলো যে ঘনক এটাৰ দৰে আয়তীয় ঘনক এটাৰো চুক 8টা তল 6খন আৰু কাষ 12টা আয়তীয় ঘনক এটাৰ তল কেইখন আয়ত আকৃতিৰ নতুবা আয়ত আৰু বৰ্গা আকৃতিৰ হ'ব পাৰে ঘনক এটাৰ আৰু আয়তীয় ঘনক এটাৰ মাজত যদি আমি পাৰ্থক্য বিচাৰিবলৈ যাওঁ তেতিয়াহ'লে এই তলকেইখনতে সেই পাৰ্থক্যটো আমি বিচাৰি পাওঁ এতিয়া তোমালোকে ঘনক এটাৰ নিচিনাকৈ আয়তীয় ঘনক এটাও অংকন কৰিব পাৰিবা কেৱল মাথো ঘনক এটা অংকন কৰোঁতে তোমালোকে প্ৰথমতে বৰ্গ এটা অংকন কৰিছিলা ইয়াতে তোমালোকে বৰ্গৰ সলনি এটা আয়তেৰে আয়তীয় ঘনক এটা আঁকিবলৈ আৰম্ভণি কৰিবা তোমালোকে চেষ্টা কৰিবাচোন আয়তীয় ঘনক এটা আঁকিবলৈ এবাৰ তোমালোকে এই বলটোলৈ লক্ষ্য কৰাচোন বলটো কি আকৃতিৰ বাৰু ক'ব পাৰিবানে বলটো হৈছে গোলক আকৃতিৰ এই গোলকটোলৈ চোৱাচোন ইয়াৰ এখন তল আছে আৰু তলখন কিন্তু সমান নহয় সেইবাবে এই তলখনক বক্ৰতল বুলি কোৱা হয় এইখনেই হৈছে গোলকটোৰ বক্ৰতল তদুপৰি তোমালোকে যদি গোলকটো ভালদৰে লক্ষ্য কৰা তোমালোকে কিন্তু ইয়াত কোনো ধৰণৰ কাষ আৰু চুক দেখিবলৈ নোপোৱা গতিকে গোলক এটাৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে গোলক এটাৰ কোনো কাষ আৰু চুক নাথাকে গোলকৰ তল এখন গোলকৰ তলখন সমান নহয় এই তলখনক বক্ৰতল বোলে তোমালোকে এইবাৰ এই বস্তুকেইটালৈ চোৱা কি আকৃতিৰ বাৰু এনে ধৰণৰ আকৃতিক চুঙা বোলে চুঙা দুই প্ৰকাৰৰ এক নম্বৰটো হৈছে এমুৰ বন্ধ চুঙা আৰু এইটো হৈছে এমুৰ বন্ধ চুঙা আৰু এমুৰ বন্ধ চুঙাৰ তল দুখন থাকে এখন সমতল আৰু এখন বক্ৰতল এইখন চোৱাচোন এইখন হৈছে সমতল আৰু এইখন হৈছে বক্ৰতল ইয়াৰ দুটা কাষ থাকে এয়া হৈছে এই দুটা হৈছে কাষ ইয়াৰ কিন্তু কোনো চুক নাই আকৌ এটা চুঙা হৈছে দুই মূৰ খোলা চুঙা এই ধৰণৰ চুঙাৰ এখনেই তল আৰু তলখন হৈছে বক্ৰতল ইয়াৰ কাষ দুটা আৰু চুক কিন্তু নাই তোমালোকে এই ছবিখনত যে দেখিবলৈ পাইছে চুঙাটো এইটো হৈছে দুই মূৰ খোলা চুঙা আৰু ইয়াত তোমালোকক ধুনীয়াকৈ বক্ৰতলখন আৰু কাষ দুটা দেখুওৱা হৈছে তোমালোকে চাই ল'বা এইবাৰ আকৌ তোমালোকে এই বস্তুকেইটা চোৱা এই ধৰণৰ আকৃতিক শংকু বোলে শংকুৰ দুখন তল থাকে এখন সমতল আৰু আনখন হৈছে বক্ৰতল এইখন হৈছে সমতল আৰু এইখন বক্ৰতল
ইয়াৰ এটা কাষ থাকে আৰু এটা চুক থাকে গতিকে এইটো হৈছে কাষ আৰু এইটো হৈছে চুক গতিকে শংকু এটাৰ বাবে কি হ'ল যে শংকু এটাৰ ক্ষেত্ৰত শংকুৰ দুখন তল থাকে এখন সমতল আনখন বক্ৰতল ইয়াৰ কাষ এটা আৰু চুক এটা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এবাৰ তোমালোকৰ পাঠ্যপুথিত থকা এই প্ৰশ্নটো লৈ চোৱাচোন এই প্ৰশ্নটো দিয়া আছে যে তলৰ তালিকাখন সম্পূৰ্ণ কৰা এটা তোমালোকক কেইটামান বস্তুৰ ছবি দিয়া আছে আৰু এই বস্তুৰ ছবিকেইটা কি আকৃতিৰ তোমালোকে লিখিব লাগে আৰু সেই আকৃতিটোৰ কাষৰ সংখ্যা কিমান চুকৰ সংখ্যা কিমান আৰু তলৰ সংখ্যা কিমান এইবিলাক আমি লিখি পেলাই তালিকাখন সম্পূৰ্ণ কৰিব লাগে আহাচোন আমি কৰি চাওঁ তোমালোকে প্ৰথম ছবিটোত কি দেখিবলৈ পাইছা এইটো এটা ৰুবিকৰ ঘনক নহয় জানো আৰু এইটো কি আকৃতিৰ হ'ব এইটো ঘনক আকৃতিৰ আৰু ইয়াৰ ঘনকৰ কাষৰ সংখ্যা আমি কিমান পাইছিলোঁ কাষৰ সংখ্যা আছিলে 12 চুকৰ সংখ্যা আছিলে 8 আৰু তলৰ সংখ্যা আছিলে 6 ঠিক তেনেদৰে 2 নম্বৰ ছবিটোত চোৱা 2 নম্বৰ ছবিটোত তোমালোকক এটা জুইশলাৰ বাকচ দিয়া আছে আৰু জুইশলাৰ বাকচটো কি আকৃতিৰ আছিলে জুইশলাৰ বাকচটো আছিলে আয়তীয় ঘনক আকৃতিৰ আৰু আয়তীয় ঘনক আকৃতিৰ কাষৰ সংখ্যা 12 আছিলে চুকৰ সংখ্যা 8 আছিলে আৰু তলৰ সংখ্যা 6 আছিলে এবাৰ এইটো হৈছে এটা গোলক পৃথিৱীৰ গোলক নহয় জানো আৰু গোলকটো গোলক আকৃতিৰ হ'ব আৰু গোলক আকৃতিৰ কাষৰ সংখ্যা কিমান বাৰু গোলক আকৃতিৰ কাষ নাই চুকু নাই নহয় জানো গতিকে ইয়াতে মাত্ৰ এখন কি থাকে তল থাকে আমি পাইছিলোঁ নহয় গোলকৰ এখন তল থাকে আৰু সেই তলখনক আমি বক্ৰতল বুলি কওঁ নহয় জানো এবাৰ এই ছবিটো চোৱা এইটো হৈছে এটা লাটুমৰ ছবি লাটুমটো কি আকৃতিৰ বাৰু এইটো হৈছে শংকু আকৃতিৰ আৰু শংকু আকৃতিৰ কেইটা আকাশ থাকে শংকু আকৃতিত এটা আকাশ থাকে চুকৰ সংখ্যাও এটা আৰু তলৰ সংখ্যা হ'ল দুখন নহয় জানো এখন হৈছে বক্ৰতল আৰু এখন হৈছে সমতল আৰু শেষত দিয়া ছবিটো চোৱা এইটো হৈছে এটা বাঁহীৰ ছবি আৰু বাঁহীটো এটা চুঙা আকৃতিৰ বস্তু নহয় জানো কি ধৰণৰ চুঙা হ'ব এইটো হ'ব দুই মূৰ খোলা চুঙা আৰু দুই মূৰ খোলা চুঙা এটাৰ কাষৰ সংখ্যা কিমান আছিলে 2 আছিলে ইয়াতে কোনো ধৰণৰ চুক নাই আৰু ইয়াতে এখন আমি তল পাওঁ আৰু সেই তলখন হৈছে বক্ৰতল তোমালোকে যদি এই তালিকাখন ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰা তেতিয়াহ'লে তোমালোকে কোনবিলাক আকৃতিৰ কাষৰ সংখ্যা কিমান চুকৰ সংখ্যা কিমান আৰু তলৰ সংখ্যা কিমান তোমালোকৰ ভালদৰে মনত থাকি যাব গতিকে তোমালোকে তালিকাখন ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ তোমালোকে তোমালোকৰ পাঠ্যপুথিৰ ওপৰত যুগুত কৰা এনে ধৰণৰ ভিডিঅ'সমূহ লাভ কৰি থাকিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে বন্ধুবৰ্গৰ মাজত ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিবা ধন্যবাদ